মাত্ৰ 10টা প্ৰশ্নৰ উত্তৰ দি আপুনিও জিকিব পাৰে 5,000 টকা। হয় ফ্ৰেণ্ডছ, আপুনি ঠিকেই শুনিছে। খাদী মহোৎসৱ কুইজ কণ্টেষ্ট 2023 ভাৰত চৰকাৰৰ দ্বাৰা আয়োজন কৰা কুইজ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰি আপুনিও এই বৰ্ণিল অনুষ্ঠানৰ অংশীদাৰ হৈ 5,000 টকা পুৰস্কাৰ লাভ কৰিব পাৰে। তো কেনেকৈ অংশগ্ৰহণ কৰিব, কোনে কোনে অংশগ্ৰহণ কৰিব পাৰিব, কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে, এই সকলো বিষয় সামৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল অনন্ত স্পাৰ্ক। নতুন ভিউৱাৰ্ছসকলে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকে পাই থাকে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। খাদী মহোৎসৱ 2023 ভাৰতৰ সকলো ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীয়ে এই কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব পাৰে আৰু এই প্ৰশ্নসমূহ হ'ব ৰেণ্ডম টাইপৰ, মাল্টিপুল চইচৰ। এতিয়া জানো আহক কেনেকৈ পাৰ্টিচিপেট কৰিব। প্ৰথমতে খাদী মহোৎসৱ 2023 বুলি গুগল চাৰ্চ কৰিব। তাৰপিছতে ইয়াতে আহিব অপশ্যন লিখা আছে, ইয়াত লিখা আছে খাদী মহোৎসৱ mygov.in, মানে ছেকেণ্ড অপশ্যনত যিটো আছে mygov.in খাদী মহোৎসৱ, এইটোত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এখন নতুন পেজ খোল খাব। ইয়াত দেখিছে খাদী মহোৎসৱ 2 অক্টোবৰ টু 31 অক্টোবৰ। তো ইয়াতে আমি এনেকৈ স্ক্ৰল ডাউন কৰিম। ইয়াতে চাওক খাদী মহোৎসৱ লিখা আছে ই প্লেজ। ইয়াতেও পাৰ্টিচিপেট কৰি আপুনি চাৰ্টিফিকেট এখন ল'ব পাৰে। আমাৰ এতিয়া মেইন কথা হৈছে কুইজ কম্পিটিশ্যন। চ' ইয়াতে চাওক খাদী মহোৎসৱ কুইজ কণ্টেষ্ট, ইয়াতে আমি পাৰ্টিচিপেট নাও বুলি ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আৰু এখন পেজ খোল খালে। ইয়াতে চাব টাৰ্মছ এণ্ড কণ্ডিশ্যনটো এবাৰ দেখুৱাই দিছোঁ কি লিখা আছে। ইয়াতে চাব কুইজ ইজ অ'পেন টু অল ইণ্ডিয়ান চিটিজেনছ। 1 নম্বৰত লিখিছে যে সকলো ভাৰতীয়ৰ বাবে এই কুইজটো অ'পেন কৰা হৈছে। আৰু ইয়াতে প্ৰাইজৰ যিটো কথা আছে ইয়াতে চাই দিছোঁ, ইয়াতে কি প্ৰাইজৰ কথা লিখিছে। এয়া লিখা আছে চাওক গ্ৰেটিফিকেশ্যনছ। নাম্বাৰ 1ত লিখা আছে দ্য টপ 20 উইনাৰ্ছ উইল বি ৰিৱাৰ্ডেড উইথ দ্য ₹5,000 কুপন কেছ। তো ইয়াতে অৰ্থাৎ কৈছে যে প্ৰথম 20গৰাকী বিজয়ীক 5,000 টকাৰ কুপন দিয়া হ'ব। তো ঠিকে আছে, আপোনালোকে ইয়াতে অংশগ্ৰহণ কৰক। হিন্দীতো লিখা আছে। এতিয়া আমি কি কৰিম, ইয়াতে দিছে কি 10 কুৱেশ্যনছ 300 ছেকেণ্ডছ, মানে 5 মিনিটৰ ভিতৰত 10টা কুৱেশ্যনৰ এনচাৰ কৰিব লাগিব। তো আমি ইয়াতে কি কৰিম, লগ ইন টু প্লে কুইজ এই অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াতে ইমেইল বা মোবাইল বিচাৰিব। আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দি দিব। তাৰপিছত লগ ইন উইথ OTP বুলি ইয়াতে ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল, আপোনালোকে মোবাইল নম্বৰটো এণ্ট্ৰি কৰাৰ পিছত এনেকৈ এখন পেজ খোল খাব। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে ইয়াতে এপ্লাই কৰিছে, ইয়াতে লিখা আহিব এনেকৈ গ্ৰীণ কালাৰত আছে উপছ ইউ আৰ নট ৰেজিষ্টাৰ্ড। তাৰমানে এতিয়ালৈকে আপুনি আপোনাৰ নাম চাম এইবিলাক দিয়া নাই, তো এইবিলাক দিব লাগিব। ইয়াতে লিখা আছে চাওক ফুল নেম, ইমেইল ইণ্ডিয়াটো চিলেক্টে থাকিব, মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু জেণ্ডাৰ ইয়াতে আছে, জেণ্ডাৰ মেল ফিমেল যিটো হয়। তাৰপিছত সেইটো এইখিনি ফিল আপ কৰাৰ পিছত ক্ৰিয়েট নিউ একাউণ্ট কৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে ক্ৰিয়েট নিউ মাই একাউণ্ট ক্লিক কৰাৰ পিছতে এনেকৈ নতুন পেজ খোল খাব। ইয়াতে লিখা আছে OTP হেজ বিন চেণ্ড টু ইয়'ৰ মোবাইল। অৰ্থাৎ আপোনাৰ তাত যিটো নম্বৰ দিছে মোবাইল নম্বৰ, তাত এটা OTP যাব। সেই OTPটো ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াত লিখা আছে প্লিজ এণ্টাৰ OTP। তো যিটো OTP আহিব সেই OTPটো আমি ইয়াতে দিব লাগিব। আপোনাৰ যিটো মোবাইল নম্বৰ দিছে তাতে আহিব। তো মোৰ তাত যিটো আহিছে ইয়াতে দি দিছোঁ 7633733379। চ' ক্ৰিয়েট নিউ একাউণ্ট। তো OTPটো দিয়াৰ পিছতে নতুন এখন পেজ খোল খাব আৰু ইয়াতে লিখা আছে ইউ আৰ ছাকচেছফুলি ৰেজিষ্টাৰ্ড অন মাইগভ। তো ইয়াতে আপুনি দুটা অপশ্যনেৰে ইয়াতে লগ ইন কৰিব। অপশ্যন আছে মোবাইল নম্বৰ ইউজিং লগ ইন উইথ OTP, তাৰমানে মোবাইল নম্বৰটো দি কিনে মোবাইলত এটা OTP আহিব, সেইটো OTP ইয়াতে দি কিনে আপুনি আগলৈ আগবাঢ়িব পাৰিব। বা আপোনাৰ মোবাইলত যিটো মোবাইল নম্বৰ দিছিলে তাতে এটা পাছৱৰ্ড দিব। তো এই তলত অপশ্যনত লিখা আছে অৰ ইমেইল এণ্ড পাছৱৰ্ড, তাৰমানে মোবাইল নম্বৰটো দিব আৰু মোবাইল নম্বৰত যিটো পাছৱৰ্ড আহিব এই পাছৱৰ্ডটো দিব। তো সদ্যহতে মই নিজৰ মোবাইল ইউজিং OTP কৰি দিম। তো আপুনি মোবাইল নম্বৰ ইউজিং OTP বুলি দিয়াৰ পিছতে এতিয়া আহিব প্লিজ এণ্টাৰ OTP হেজ বিন ৰেজিষ্টাৰ্ড চেণ্ড টু ইয়'ৰ ৰেজিষ্টাৰ মোবাইল। যেতিয়া মোবাইল মানে যিটো মোবাইল নম্বৰ দিছে তাত যিটো OTP এতিয়া আহিছে সেই OTPটো ইয়াতে দিব।
মোৰ তাত আহিছে 776453 ঠিক আছে এইটো দিয়াৰ পিছতে মই সাবমিট কৰি দিম সাবমিট কৰাৰ পিছতে নতুন পেজ এখন আহিব এয়া এতিয়া খোল খাব ধৰিছে এয়া আহি গ'ল নতুন পেজত চাওক ইয়াতে ধুনীয়াকৈ লিখা আছে 10 questions 300 seconds start quiz আৰম্ভ কৰাৰ পিছত আপোনাৰ এনেকৈ আপোনাৰ বিলাক নাম আহিব মোবাইল নম্বৰ আহিব ডেট অফ বাৰ্থ আহিব যিখিনি বিচাৰিছে সেইখিনি দি দিব কি আছে ষ্টেট সিলেক্ট কৰিব ষ্টেট যেনিবা আসাম দিলোঁ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব ডিষ্ট্ৰিক্ট সিলেক্ট কৰি দিব এড্ৰেছটো দিব আপোনাৰ যিটো ঘৰৰ এড্ৰেছ সেইটো এড্ৰেছ দি দিব এইখিনি সম্পূৰ্ণকৈ দিয়াৰ পিছত সাবমিট টু ষ্টাৰ্ট বাটনত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ পেজখন নতুন পেজ এখন আহিব য'ত আমাৰ কুইজবিলাক ষ্টাৰ্ট হ'ব সো ফ্ৰেণ্ডছ আমি গোটেই ডিটেইলছখিনি সাবমিট কৰাৰ পিছত আমাৰ কুৱেশ্যন 1 ষ্টাৰ্ট হৈ গ'ল অৰ্থাৎ ইয়াৰ পৰা আমি আগবাঢ়ি যাম 10টা প্ৰশ্নলৈকে তো প্ৰথম কুৱেশ্যনটো দিছে হোৱাট ইজ এজ ক্ৰাইটেৰিয়া আণ্ডাৰ PMEGP তো ইয়াতে 4টা অপশ্যন আছে এবভ 25 এবভ 20 এবভ 18 বিল' 18 তো ইয়াৰে 4টাৰ ভিতৰত যিটো শুদ্ধ বুলি ভাবে তাতে আপুনি ক্লিক কৰিব মই জানিব ভাবিছোঁ এবভ 20 মই এবভ 20 দি দিলোঁ তাৰপিছত নেক্সট কুৱেশ্যনটোৰ কাৰণে আগবাঢ়িবলৈ অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো পাবৰ কাৰণে মই ইয়াতে নেক্সট বটনটোত ক্লিক কৰি দিলোঁ 2 নম্বৰ কুৱেশ্যন আহিলে তো ইয়াতে কি লিখিছে আই কেট ইজ হেণ্ড ওভেন টেক্সটাইল ইন হুইচ পেটাৰ্নছ আৰ ক্ৰিয়েটেড বাই ৰেচিষ্ট ডাইং অফ তো এইটো কুৱেশ্যন মোৰ কাৰণে টান লাগিছে তো মই সেইকাৰণে স্কিপ কৰিব পাৰোঁ ইয়াতে স্কিপ অপশ্যন আছে নেক্সট আহিছে 3 নম্বৰ কুৱেশ্যনত দ্য গভৰ্ণমেণ্ট প্ৰভাইডছ ভেৰিয়াছ ইনচেণ্টিভছ টু প্ৰমোট ভিলেজ ইণ্ডাষ্ট্ৰিজ ইনক্লুডিং কোনটো হ'ব ইয়াতে 4টা অপশ্যন আছে subsidies, tax benefits and credit facilities, high interest loans, import duties on raw materials, strict regulations. মই ভাবিছোঁ ইয়াতে প্ৰথমটো হ'ব তো দি দিলোঁ ইয়াতে তো নেক্সট কুৱেশ্যনৰ কাৰণে মই ইয়াতে ক্লিক কৰিলোঁ নেক্সট অপশ্যনত 4 নম্বৰ কুৱেশ্যন আহিলে ইয়াতে কি আহিছে এইটো হুইচ ODOP product is associated with the district of Hooghly तो कौन सा ODOP उत्पाद हुगली जिले के साथ जुड़ा हुआ है तो मैं दिलू याते कोनটো হ'ব এই অপশ্যন এটোৱে দি দিলোঁ তাৰপিছতে নেক্সট কৰি দিলোঁ কুৱেশ্যন নম্বৰ 5 আহি গ'ল ইয়াতে আহিছে দ্য কুল্লু এণ্ড কিন্নাউৰি চল্টছ আৰ ফ্ৰম হুইচ ষ্টেট of India कुल्लू और किन्नौरी से सॉल भारत के किस राज्य के है মানে ক'ত পায় এই আপোনাৰ কি কৈছে কুল্লু আৰু কিন্নৌৰি চল মই ইয়াতে হিমাচল প্ৰদেশ ক্লিক কৰি দিলোঁ তাৰপিছতে আগবাঢ়ি যাওঁ নেক্সট 6 নম্বৰ কুৱেশ্যনৰ কাৰণে নেক্সট অপশ্যনত ক্লিক কৰিলোঁ 6 নম্বৰ আহিলে ইয়াতে কৈছে KVIC মানে খাদী ভিলেজ ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ এফৰ্টছ align with principle of KVIC के प्रयास किसके सिद्धांत के अनुरूप है এইটো আমি স্বদেশী মুভমেণ্টটো দিলোঁ এটা 4টা অপশ্যনৰ ভিতৰত স্বদেশী মুভমেণ্ট অপশ্যনটো ক্লিক কৰিলোঁ নেক্সট অপশ্যনত গ'লোঁ 7 কুৱেশ্যন নম্বৰ 7 আহিলে হোৱাট প্ৰডাক্ট ইজ এছ'চিয়েটেড উইথ দ্য ডিষ্ট্ৰিক্ট অফ ভাগলপুৰ তো ভাগলপুৰত থেংক ইউ ফৰ পাৰ্টিচিপেটিং ইন কুইজ মানে মোৰ টাইম অভাৰ হৈ গৈছে তো ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ গোটেইকেইটা 5 মিনিটৰ ভিতৰত কৰি দিব আৰু কৰাৰ লগে লগে আপোনাৰ ইয়াতে অট'মেটিক গুচি যাব ছাবমিট হৈ যাব মোৰ ইয়াতে টাইম হেজ 11 দেখাইছে তো অট'মেটিক মেছেজ আহিছে থেংক ইউ ফৰ পাৰ্টিচিপেটিং ইন কুইজ আৰু ইয়াতে লিখা আছে ক্লিক হিয়াৰ টু ডাউনলোড দ্য চাৰ্টিফিকেট আপোনালোকে সকলোৱে এখন ইয়াতে যে পাৰ্টিচিপেট কৰিছে ইয়াতে ক্লিক হিয়াৰ কৰি দিলে আপোনাৰ এখন চাৰ্টিফিকেট আহিব ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব সকলোকে বহুত ধন্যবাদ